আমি আছো লাহোৱাল পথাৰত। এই আৰু কলেজীয়া ষ্টুডেণ্ট গৈ আছে এইফালে। এইটো ধুনীয়া চিনেৰি দেখিছেনে? তাৰপাছত আমাৰ বাইদেউ এগৰাকী আকৌ মই মানে আহিছিলোঁ, মটৰচাইকেল দেখিছে নাই ৰখালোঁ এইখিনিতে। আহিছিলোঁ আহোঁতে মানে কি হ'ল, বাইদেউ বোলে অ' এয়া চাহ একাপ খাবি। এয়া বাইদেউ আগতে এনেকৈ আমি পথাৰত চাহ তাহ খাওঁ একেলগে বহি মেলি, খাওঁ ৰবাব টেঙা খাওঁ, চাহ খাওঁ। এতিয়া এয়া বাইদেউৰ সৈতে আমি বহিয়ে চাহৰ জুতি লৈছোঁ। চাহ একাপ বোলো খাই লওঁ ৰ'দতে বহি। মিঠাই নিয়া বাইদেউ আকৌ মিঠাইও লৈ আনিছে। এইটো মিঠাই চিঠাই একদম সুসজ্জিত আছে, খাইছোঁ আৰু। এই বাইদেউ আমাৰ বৰ্তাৰ ছোৱালী। মোক আগতে চিনেমা চাবলৈ লৈ যায় সৰুতে। এতিয়া ৰৌখন চামগৈ, এদিন ওলাবা। এদিন ৰৈ চাবগৈ লাগিব। মই বাচ্ছা একদম। ডাঙৰ দাদা আছিলে দিলীপ দা, পিঠিতে তুলি লৈ আহে আৰু ঘৰ সংসাৰ চৰ সংসাৰ চাই পেলাই শিৱসাগৰত আহোঁ। সেইডোখৰ মানে গাড়ী এডোখৰ ভাড়া কৰি নিয়ে। মই অকণমান নহয়, গোটেই 4 ঘৰৰ ভিতৰত মই সৰু মানে আমাৰ দিয়া। এয়া আমি এতিয়া গোটেই পৰিৱেশটো দেখাইছোঁ। ধাননি পথাৰ এয়া এইখিনিতে আপোনাৰ এই আকৌ চাহ খাইছে, তেখেতলোকো বহি পেলাই কাপোৰ মেলি লৈছে, চাহ লৈছে। পৰিৱেশটো এনেকুৱা ধৰণৰ। আমাৰ শৈশৱ ল'ৰালি সকলোখিনিয়ে পথাৰতে আৰু। পথাৰখন দেখিলেই আপোনাৰ ল'ৰালিলৈ মনত পৰে। আমি গৰু চাওঁ তেতিয়া সেইফালে একদম এইফালে কমাৰদেৱী জান বুলি কয়, তাৰ সেইখিনিতে গৰু চাওঁগৈ ধাননি পথাৰত। শ্ৰীকৃষ্ণ এনেকৈ হিকিয়াত বান্ধি পেলাই দধি ভাত লৈ আহে। আমাৰো তেনেকৈ গোটেই বস্তু বাৰী নি পেলাই ল'ৰাখিনিয়ে আৰু চৰুটো খাই আনি ভাত বনাই খাওঁ গৰু চৰাই থাকোঁতে। পৰিৱেশটো কেনেকুৱা লাগিছে? মানে ভাল হৈছে নে কি জনাব দেই।